জীৱন আৰু সংগ্ৰামৰ মধুময় পাঠশালা নাম যাৰ মধুবালা। 2021 সাহিত্যবৰ্ষ অভিনৱৰূপে নতুন ভংগীমাৰে প্ৰস্তুতি পৰাশৰৰ চমৎকাৰ অভিনয়েৰে সমৃদ্ধ জনপ্ৰিয়তাৰ অভিজিৎ ভট্টাচাৰ্যৰ মধুবালা। মধুবালা আবাহন থিয়েটাৰৰ সুবিশাল আয়োজন। মই আছো নহয়। কি কৰিবি তই? হাতত কি কৰিব পাৰিবি? যদিহে তোমালোকে অনুমতি দিয়া মৌচুমীক মই বিয়া কৰা। কি কৰি তই তোমাৰ কচোন? হয়, মই মৌচুমীক বিয়া কৰা। মই একেবাৰে হিৰ হৈ দেখুৱাইছো নহয়। মই একেবাৰে মহান হৈ দেখুৱাইছো। অন্তৰৰ পৰা কৈছো মৌচুমী বেলেগ বিয়া ছোৱালী সকলোৱে বিচাৰে। তাই কাৰ ছোৱালী হৈ তই জান? এই কৰিশ্মাজনক কোন হৈ তই জান? মানুহৰ মূৰ কাটি তাণ্ডৱ নচা তিৰোতা হয় মই। তেনে যদি তিৰোতাৰ জীয়েকো বিয়া কৰাব তোৰ লাজ নালাগিব? তোৰ সন্মানত আঘাত নাই? তই এতিয়া উত্তৰ দিয়। মোৰ উত্তৰ এটাই, বিয়া কৰিব মৌচুমীকে বিয়া কৰা। কাৰোবাক যদি জীৱন সংগীতি কৰিব লাগে তেনেহ'লে সেইজনী মৌচুমীয়ে হ'ব। ভগৱানৰ খাপ 23 বছৰৰ আগৰ কাহিনী যেন পুনৰ লিখিবলগীয়া নহয়।